মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ নাম্বাৰ 2 লেচন টম ছয়াৰ এই লেচনটোৰ যিখিনি এক্টিভিটিছ আছে এই এক্টিভিটিছখিনি আমি আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক এই টম ছয়াৰ লেচনটোৰ অসমীয়া অনুবাদ দি দিছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো চাই ল'বা। আমি আজি এই এক্টিভিটিছখিনি আলোচনা কৰোঁ আহা। নাম্বাৰ 1ত আছে লেটছ ফাইণ্ড আউট হাউ মাছ have understood. Choose the correct answer from the options to complete each sentence. তলত কেইটামান সেন্টেন্স দিয়া আছে, সেই সেন্টেন্স কেইটাৰ এগেইনষ্টত আকৌ 4টাকৈ অপচন দিয়া আছে। যিটোৱে শুদ্ধ হয় সেইটোৱে এই সেন্টেন্সটোৰ লগত মিলাই আমি কমপ্লিট কৰিব লাগে। নাম্বাৰ 8 আছে on a Saturday night Tom and Huck went out to find. এদিনাখন শনিবাৰৰ ৰাতি টম আৰু হাকে বাহিৰলৈ গৈছিল। 4টা অপচন দিয়া আছে। 4টা অপচনৰ ভিতৰত ঘোষ্ট, নাম্বাৰ 1 ঘোষ্ট, নাম্বাৰ 2 হিডেন ট্ৰেজাৰ্ছ, নাম্বাৰ 3 থিপছ, নাম্বাৰ 4 টুলছ। ইয়াৰ ভিতৰত হ'ব নাম্বাৰ 2 হিডেন ট্ৰেজাৰ্ছ। On a Saturday night Tom and Huck went out to find hidden treasures. শনিবাৰৰ ৰাতি টম আৰু হাকে লুকাই থকা ধন সোণ বিচাৰি বাহিৰলৈ গৈছিল। নাম্বাৰ বিটোত আছে টম এণ্ড হাক এণ্টাৰ দ্য হাউচ আৰ্ম উইথ। টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল কিহৰ সৈতে? ইয়াত 4টা অপচন দিয়া আছে। নাম্বাৰ এ পিকেক্স, নাম্বাৰ 2 এ স্পেড, নাম্বাৰ 3 এ পিকেক্স এণ্ড এ স্পেড, নাম্বাৰ 4 এন এক্স এণ্ড এ স্পেড। ইয়াৰ ভিতৰত হ'ব এ পিকেক্স এণ্ড এ স্পেড। এখন শিল খন্দা সঁজুলি আৰু এখন বেলচাৰে সৈতে টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল। ইয়াত হ'ব টম এণ্ড হাক এণ্টাৰ দ্য হাউচ আৰ্ম উইথ এ পিকেক্স এণ্ড এ স্পেড। এইদৰে তোমালোকে লিখিব লাগিব। তাৰপিছত নাম্বাৰ চিটোত আছে টম এণ্ড হাক টম আৰু হাকে দেখিছিল। ইয়াত 4টা অপচন আছে। নাম্বাৰ 1টোত 2 men entering the house, নাম্বাৰ 2 1 man entering the house, নাম্বাৰ 3 Joe entering the house, নাম্বাৰ 4 3 thieves entering the house. ইয়াৰ ভিতৰত হ'ব 1 নম্বৰ অপচনটো হ'ব 2 men entering the house. ইয়াত আমি লিখিব লাগিব টম এণ্ড হাক saw 2 men entering the house. টম আৰু হাকে 2জন মানুহ ঘৰটোত প্ৰৱেশ কৰা দেখিছিল। নাম্বাৰ ডিটোত আছে থেংক গড উই হেড এ নেৰো এস্কেপ। ভগৱান ধন্যবাদ। উই হেড এ নেৰো এস্কেপ। আমি কোনোমতে বাচি গ'লোঁ বা আমি কোনোমতে ৰক্ষা পৰিলোঁ। হু ছেইড দিছ টু হুম। কোনে কাক কৈছিল? ইয়াতো 4টা অপচন দিয়া আছে। নাম্বাৰ 1 টম ছেইড ইট টু হাক, নাম্বাৰ 2 জো ছেইড ইট টু হাক, নাম্বাৰ 3 হাক ছেইড ইট টু জো, নাম্বাৰ 4 হাক ছেইড ইট টু টম। ইয়াৰ ভিতৰত 4 নম্বৰ অপচনটো হ'ব হাক ছেইড ইট টু টম। এই চেণ্টেন্সটো হাকে টমক কৈছিল। তাৰ পিছত আছে নাম্বাৰ 2টো। নাম্বাৰ 2ত আছে ৰিড দ্য ষ্টৰি এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ব্ৰিফলি ইন ইউৰ অ'ন ৱৰ্ডছ। ষ্টৰিটো পঢ়া আৰু তলত দিয়া কুৱেশ্যন কেইটা এনচাৰ কৰা নিজৰ শব্দ কিছুমান লগাই। ইয়াত 1 নম্বৰ অৰ্থাৎ এ নম্বৰত কুৱেশ্যনটো আছে হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ। টমে সদায় কি সপোন দেখিছিল? আৰু নাম্বাৰ বিটোত আছে হোৱাট প্লেন ডিড টম মেক উইথ হিজ ফ্ৰেণ্ড হাক। আৰু টমে তাৰ বন্ধু হাকৰ সৈতে কি প্লেন কৰিছিল? এই দুটা কুৱেশ্যন মই এনচাৰ দুটা লিখি দিছোঁ। তোমালোকে বহীত ভালদৰে লিখি ল'বা। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ। টমে সদায়
কি সপোন দেখিছিল? ইয়াত হ'ব টম অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ্ছ ইন হাণ্টেড হাউচেছ। টমে সদায় ভূত পেটে বাস কৰা ঘৰত লুকাই থকা ধন সোণৰ বাকচ বিচাৰি যোৱাৰ সপোন দেখিছিল। নাম্বাৰ বিটোত আছে হোৱাট প্লেন ডিড টম মেক উইথ হিজ ফ্ৰেণ্ড হাক। টমে তাৰ বন্ধু হাকৰ সৈতে কি প্লেন কৰিছিল বা কি পৰিকল্পনা কৰিছিল? ইয়াৰ উত্তৰত হ'ব টম মেড এ প্লেন টু গ' অন এ ট্ৰেজাৰ হাণ্ট উইথ হিজ ফ্ৰেণ্ড হাক। টমে তাৰ বন্ধু হাকৰ সৈতে গুপ্ত ধন সোণ বিচাৰি যোৱাৰ বাবে পৰিকল্পনা কৰিছিল। এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে বহীত লিখি ল'বা। তাৰপিছত নাম্বাৰ 3টোত আছে 3A আছে লেট আছ লাৰ্ণ ছাম ৱৰ্ডছ এণ্ড দিয়াৰ মিনিংছ। ইয়াত কেইটামান শব্দ দিয়া আছে আৰু শব্দকেইটাৰ অৰ্থও দিয়া আছে। আমি সেইখিনি ভালদৰে পঢ়ি ল'ব লাগে। ইয়াত আছে মিডনাইট মানে হ'ল 12 o'clock at night। ৰাতি যেতিয়া 12 বাজে তেতিয়া মিডনাইট বুলি কোৱা হয়। হাণ্টেড হাউচেছ মানে ভূত পেটে বাস কৰা ঘৰ। এ হাউচ ভিজিটেড বাই ঘোষ্ট। তাৰপিছত আছে থিফ মানে হ'ল চোৰ। এ পাৰ্চন হু ষ্টিলছ ছামথিং ফ্ৰম এনাডাৰ পাৰ্চন অৰ প্লেচ। যিজন মানুহে আনৰ পৰা বা আন ঠাইৰ পৰা কিছুমান বস্তু চোৰ কৰি আনে তাক কি বুলি কোৱা হয়? থিফ বুলি কোৱা হয়, চোৰ বুলি। তাৰপিছত ডিগ মানে হ'ল খন্দা। টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড অৰ টু ৰিমুভ ছামথিং ফ্ৰম দ্য গ্ৰাউণ্ড উইথ এ টুল। কিছুমান সঁজুলিৰ সৈতে তাৰমানে মাটিৰ পৰা খান্দি পেলাই কিছুমান বস্তু উলিয়াই অনাকে ডিগ বুলি কোৱা হয়, অৰ্থাৎ খন্দা। লেম মানে হ'ল খুৰা। আনএবল টু ৱাক ৱেল বিকজ অফ এন ইনজুৰি টু দ্য লেগ অৰ ফুট। যিবিলাক মানুহৰ ভৰিত ইনজুৰ হয়, আঘাত হয় বা ভালদৰে খোজকাঢ়িব নোৱাৰে তেনেকুৱা মানুহক কি কয়? লেম বুলি কোৱা হয়, অৰ্থাৎ খুৰা। গ্ৰাম্বল মানে হ'ল আপত্তিজনক। কমপ্লেইন এবাউট ছামথিং কিছুমান তাৰমানে বস্তু বা বিষয়ৰ ওপৰত আপত্তি দৰ্শোৱা আৰু। তাৰপিছত আছে টপুল্ট মানে হ'ল বাগৰি পৰা বা ভাগৰি যোৱা তেনেকুৱা বুজায়। বিকেম আনষ্টেডিলি এণ্ড ফেল ডাউন ভাগৰুৱা অনুভৱ কৰা আৰু বাগৰি পৰা বা পৰি যোৱা। তাৰপিছত আছে ষ্টেয়াৰকেছ মানে হ'ল এ ছেট অফ ষ্টেয়াৰ্ছ ইনচাইড এ বিল্ডিং ইনক্লুডিং দ্য পোষ্ট এণ্ড ৰেইলছ। ষ্টেয়াৰকেছ মানে হ'ল খটখটি। বিল্ডিঙৰ যিবিলাক খটখটি থাকে বা ঘৰৰ যিবিলাক খটখটি থাকে সেইবিলাকক ষ্টেয়াৰকেছ বুলি কোৱা হয়। ৱাৰেপ মানে হ'ল টু কভাৰ ছামথিং কমপ্লিটলি ইন পেপাৰ অৰ আদাৰ মেটেৰিয়েলছ। কিছুমান বস্তু তাৰমানে কিছুমান মেটেৰিয়েলছ বা পেপাৰৰ সৈতে যেতিয়া মেৰিয়াই লোৱা হয় তাক ৱাৰেপ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো আছে নাম্বাৰ B3ৰ যিটো বিৰ কুৱেশ্যন আছে নাও ৰিৰাইট দ্য চেণ্টেন্স ৰিপ্লেচিং দ্য আণ্ডাৰলাইন পাৰ্টছ উইথ দ্য ৱৰ্ডছ ইউ লাৰ্ণ এবাউট। পুনৰাই এই চেণ্টেন্স কেইটা পঢ়া আৰু কি কৰা আণ্ডাৰলাইনত যিবিলাক শব্দ আছে সেই শব্দবিলাকৰ ওপৰত দিয়া সেই শব্দবিলাকৰ মিনিং যিটো হয় সেই মিনিংটো ইয়াত আমি লিখিব লাগে। ইয়াত 1 নম্বৰটোত আছে টম এণ্ড হাক চিলেক্টেড এ হাউচ ভিজিটেড বাই ঘোষ্ট ফৰ দিয়াৰ নিউ এডভেঞ্চাৰ। ইয়াত হ'ব মই 1 নম্বৰটো লিখি দিছোঁ। মই তোমালোকে লিখি ল'বা। টম এণ্ড হাক
selected a house, selected a haunted house for the new adventure. এইটো হ'ব। তাৰপিছত 2 নম্বৰত আছে Tom and Huck started their journey. ইয়াত আছে at 12 o'clock at night. ইয়াত হ'ব midnight. বাকীকেইটা তোমালোকে নিজে লিখি ল'বা। মই ইয়াত লিখি দিয়া নাই, এটাই লিখি দিছোঁ। ইয়াত হ'ব midnight. তাৰপিছৰটো আছে 3 নম্বৰ the thief was trying to make a hole in the ground. ইয়াত হ'ব the thief was trying to dig. এইটো হ'ব। তাৰপিছৰটো আছে 4 নম্বৰত he saw a set of stairs including posts and rails inside the haunted houses. ইয়াত হ'ব staircase. ইয়াত হ'ব staircase. তাৰপিছত 5 নম্বৰত আছে Joe, one of the 2 men was a person who steal things. ইয়াত হ'ব Joe, one of the 2 men was a thief. যোনে তাৰমানে বস্তু চুৰি কৰে সেইজনক কি বুলি কোৱা হয়? থিপ বুলি কোৱা হয়। এইকেইটা তোমালোকে বহীত ভালদৰে লিখি ল'বা। তাৰপিছত 4 নম্বৰত আছে arrange the jumbled sentence in the proper order to get the summary of the story Tom Sawyer. তলত কেইটামান আনমিল কৰি চেণ্টেন্স দিয়াই আছে। সেই চেণ্টেন্স কেইটা ক্ৰম অনুসৰি লিখি আমি ষ্টৰিটো সামাৰি উলিয়াব লাগে। ৰিৰাইট দ্য চেণ্টেন্স ইন দ্য কাৰেক্ট অৰ্ডাৰ। আৰু কাৰেক্ট অৰ্ডাৰত আমি লিখিব লাগে। বিগিন some of the sentence with then after that next and finally to show now how the events happen. আৰু কিছুমান চেণ্টেন্সত then after that next and finally এইকেইটা শব্দ ব্যৱহাৰ কৰি আমি লিখিব পাৰোঁ। এতিয়া ইয়াত দিয়াই থকা চেণ্টেন্স কেইটা আমি পঢ়ি চাওঁ। এই নম্বৰত আছে they heard a voice outside. B-টো হৈছে 2 men entered the house. C-টো হৈছে Tom and Huck went out to find some treasure. D-টো হৈছে they started to dig at the place which Tom and Huck had chosen. তাৰপিছত আছে ইটো হৈছে the 2 men left the place taking the box of the gold coins. F-টো হৈছে Tom and Huck hid themselves inside the room on the first floor. G-টো হৈছে the boys started to dig at a place inside the house. আৰু H-টো হৈছে they selected a broken down house. এইকেইটা চেণ্টেন্স আনমিল হৈ আছে। সেই চেণ্টেন্স কেইটা আমি একাদিক্ৰমে লিখিব লাগে। ইয়াত মই তোমালোকক লিখি দিছোঁ, তোমালোকে ভালদৰে বহীত লিখি ল'বা। 1 নম্বৰটো হ'ব Tom and Huck went out to find some treasure. 2 নম্বৰটো হ'ব they selected a broken down house. 3 নম্বৰ হ'ব then the boys started to dig at a place inside the house. 4 নম্বৰত হ'ব then they heard a voice outside. 5 নম্বৰত হ'ব Tom and Huck hid themselves inside the room on the first floor. 6 নম্বৰত হ'ব 2 men entered the house. 7 নম্বৰত হ'ব next they started to dig at the place with Tom and Huck had chosen. আৰু নাম্বাৰ 8ত হ'ব finally the 2 men left the place taking the box of the gold coin. এইখিনি তোমালোকে লিখাৰ পিছত আমি ষ্টৰিটোৰ এটা সামাৰি পাম। তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্নটো চাবা। 9 নম্বৰ প্ৰশ্নটোত যিখিনি খালী ঠাই আছে খালী ঠাইখিনিত মই লিখি দিছোঁ।
Identify the different types of sentence and write that they are called. Sentence কেইটাৰ কোনটো টাইপছত হ'ব সেই টাইপছ কেইটা আমি লিখিব লাগে। আমি সাধাৰণতে চেণ্টেন্স 5 প্ৰকাৰৰ পাওঁ। ইয়াৰ যিটো হয় সেইটো আমি ইয়াত আইডেণ্টিফাই কৰিব লাগে। এই নম্বৰটোত আছে টম এণ্ড হাক ডিচাইডেড টু গো অন এ ট্ৰেজাৰ হাণ্ট। টম আৰু হাকে গুপ্ত ধন সোণ বিচাৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এইটো হ'ব এছাৰ্টিভ চেণ্টেন্স, কিয়নো এছাৰ্টিভ চেণ্টেন্স হৈছে কিছুমান বৰ্ণনামূলক বাক্য বুজায়। তাৰপিছত বিটো হৈছে গো এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ জো। ইয়াতো হ'ব ইয়াত হৈছে আদেশ দিয়া বুজাইছে গো এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ জো। জোৱে তাৰমানে কৈছে যে যোৱা আৰু ঘৰটো বা গুপ্ত ধন সোণবিলাক বিচাৰা এই বুলি আদেশ দিছিল। এইটো হ'ব আদেশ দিয়া বাক্যবিলাক হ'ব ইম্পাৰেটিভ চেণ্টেন্স। তাৰপিছত চিটো আছে হু বাৰিড দ্য বক্স ইন দিছ হাউচ। এই চেণ্টেন্সটোত কুৱেশ্যন কৰা হৈছে কোনে এই ঘৰটোত বাকচটো পুতি থৈছিল বা কোনে এৰি গৈছিল। এইটো হ'ব ইণ্টাৰোগেটিভ চেণ্টেন্স। নাম্বাৰ ডিটো আছে টম এণ্ড হাক ৰেন ডাউন ষ্টেয়াৰ। টম আৰু হাকে তলৰ মহলালৈ দৌৰি আহিছিল। এইটো বৰ্ণনা কৰা হৈছে এইটো চেণ্টেন্সত, সেইকাৰণে এইটো হ'ব এছাৰ্টিভ চেণ্টেন্স। নাম্বাৰ ইটো হ'ব ডিগ দ্য গ্ৰাউণ্ড। এইটো কি হৈছে আদেশ দিয়া বুজাইছে ডিগ দ্য গ্ৰাউণ্ড মাটি খান্দা। এইটো আদেশ দিয়া বুজাইছে, সেইকাৰণে এইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স। এফটোত আছে দ্য বয়েজ বিগান টু ব্ৰেভ মোৰ ইজিলি। কি কৰিছিল এইটো আছে ল'ৰাবিলাকে বিগান টু ব্ৰেথ মোৰ ইজিলি বৰ সহজেৰে কি কৰিছিল উশাহ নিশাহ ল'বলৈ পাৰিছিল। এইটো হ'ব এছাৰ্টিভ চেণ্টেন্স। যিটোত আছে লেটছ চাৰ্চ দ্য হাউচ। আহা আমি ঘৰটো কি কৰোঁ তালাচী কৰোঁ। এইটো আদেশ দিয়া বুজাইছে, সেইকাৰণে এইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স। আদেশ বা ৰিকুৱেষ্ট কৰা বুজালে ইম্পাৰেটিভ চেণ্টেন্স হয়। তাৰপিছত এইচটো আছে ইটছ এ গ্ৰেট ডিস্কভাৰী। এইটো আছে এইটো আবেগ বুজোৱা হৈছে। ইমোশ্যন বা আবেগ বুজালে তেতিয়া এক্সক্লেমেটৰী চেণ্টেন্স হয়। এইটো হ'ব এক্সক্লেমেটৰী চেণ্টেন্স। আইটোত আছে থেংক গড উই হেড এ নেৰ' এস্কেপ। ভগৱান ধন্যবাদ আমি কোনোমতে বাচি গ'লোঁ বা আমি কোনোমতে ৰক্ষা পৰিলোঁ। এইটো এটা অনুভৱ কৰিছে, ফিলিং এটা হৈছে, সেইকাৰণে ইয়াত হ'ব এক্সক্লেমেটৰী চেণ্টেন্স। দ্য টু মেন ক্ৰাইড আউট ইন জয়। মানুহ দুজনে আনন্দতে চিঞৰি উঠিছিল। ইয়াতো হ'ব এছাৰ্টিভ চেণ্টেন্স। ইয়াত বৰ্ণনা কৰা বুজাইছে, সেইকাৰণে ইয়াত হ'ব এছাৰ্টিভ চেণ্টেন্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত ইমানে। তোমালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰিলোঁ। ধন্যবাদ।